নমস্কাৰ, আজি মই আপোনালোকক দেখুৱাম মানে মিস্কিট বৰা চাউলৰ গুড়ি কেনেকেনো খুন্দিব পাৰি। ৰাতি মই 8 বজাত চাউলখিনি তিয়াই থৈ দিছিলোঁ। ৰাতিপুৱা মই 9 মান বজাত চাউলখিনি ধুনীয়াকৈ পানীৰ পৰা উঠাই খৰাই এটাত থৈ দিছোঁ 3 ঘণ্টাৰ কাৰণে। এতিয়া মই 3 ঘণ্টা হৈ গ'ল, মই ধুনীয়াকৈ এতিয়া মিস্কিট খুন্দি ল'ম। এয়া মোক ছোৱালীজনীয়ে ভিডিঅ' বনাই দিছে আপোনালোকক দেখুৱাবৰ কাৰণে। আপোনালোকেও ঘৰত এনেকৈ বনাই চাব। অকণমান খেলি মেলি হৈছে ভিডিঅ'টো বনোৱাত, আপোনালোকে বেয়া কমেণ্ট নকৰিব। ধুনীয়াকৈ চালি আছোঁ এতিয়া। গামলা এটাত ধুনীয়াকৈ থৈ দিছোঁ, অকণমানকৈ চালি। এয়া মই কলপাতেৰে ঢাকি থৈ দিছিলোঁ, এতিয়া মোৰ হৈয়ে গ'ল চাউলখিনি খুন্দি লোৱা। এতিয়া মই বনাম। নাৰিকল ভাজি আছোঁ। এতিয়া নাৰিকল ভজা হৈয়ে গ'ল। ইয়াত মই গুড় অকণমান দি দিছোঁ, ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম গুড় আৰু নাৰিকল। এয়া হৈয়ে গ'ল মিক্স কৰা। আপোনালোকে চাই থাকক মই কিদৰে এতিয়া পিঠা বনাম। মোৰ 2টা পিঠা হৈয়ে গ'ল, ভিডিঅ' বনাবলৈ নহ'লে আৰু এটা বনাব ওলাইছোঁ। একদম লাহে লাহে মানে হেৰি কৰিব, উঠাব। আপোনালোকে দেখিছে কি ধুনীয়াকৈ নিজে উঠি গৈছে পিঠাটো। আপোনালোকে এনেকৈ ঘৰত বনাই চাব। আৰু কোনোবাই যদি নতুনকৈ মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ খুলিছোঁ, আপোনালোকে সহায় কৰিব, মৰম দিব ভিডিঅ'বোৰত। এয়া আৰু এটা বনালোঁ এতিয়া। মোৰ আধা হৈয়ে গ'ল মানে চাউলৰ গুড়িখিনিৰ পিঠা বনোৱা, আৰু অকণমান আছে। হৈ গ'ল মোৰ এতিয়া। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ।